তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ পথাৰত মাহঁতক ভাত দিবলৈ বুলি। যিহেতু অহাৰ পৰা মই পথাৰলৈ যোৱাই হোৱা নাই, গতিকে আজি ভাত দিবলৈ বুলিয়ে ওলাইছোঁ। এয়া গৈ আছোঁ। যিহেতু আমাৰ পথাৰখন অলপ আঁতৰত, গতিকে অলপ দূৰ আৰু যাবলৈ। আহি পাইছোঁহি আৰু। চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া। গৈ আছোঁ। মানুহজনো আহিছে বাৰু, আৰু সি মাহঁত মোক দেখি অকণমান আগবাঢ়ি আহিছে। আৰু এয়া মাহঁতক ভাত পানী দি পিনি উলিয়াই দিছোঁ। মাহঁতে খাবলৈ লৈছে। এয়া মা, এয়া ভণ্টি আৰু এয়া পাপা। দেখিছেনে, আজি ভাত আছিলে মাছেৰে, মাছ আৰু জাতিলাও। পাপা মাহঁতে খাবলৈ লৈছে আছে। তো ভাত চাত দি আৰু উভতিছোঁ আৰু ঘৰলৈ বুলি। বাটতে ইমান ধুনীয়া পৰিৱেশ এটা পালোঁ।